কি কম আৰু নাপালেহি নাপায়নো ক'ত যাম মই মোক দেখি তোৰ যে মুখখন মেল খাই গ'ল কিয় ছাৰ আপুনি ঘপককৈ তাই ওলালে সেইকাৰণে হানি কিবা কেছ ফেচ আজি নাই অহা নেকি নাই না ছাৰ কোনো কেছে অহা নাই ছাৰ কালি নিচিনা আকৌ আমাৰ বহনি নহ'বই নেকি হ'ব আজি বহনি হ'বই তই চাই থাক তই আপোনাৰ কি সমস্যা মোক কওকচোন ছাৰ ভালে আছে Yeah, I'm fine. And what about you? কি কাৰণে আহিছে সুধ বাইদেউ কওকচোন কি হ'ল আপোনাৰ ছাৰ মোৰ মানুহজন হেৰাল নহয় কেনেকৈ কেনেকৈ মানে মই যে মেচিন কেছ লিখাবলৈ আহিছোঁ হয় নি আপোনাৰ নামটো কি কওকচোন মোৰ নাম চম্পা নাইচ নেম গুড নেম তই কেছ লিখ মই যাওঁ মোৰ বেলেগ এটা কেছ আছে অ'কে ছাৰ বাই পিছে আপোনাৰ মানুহৰ নামটো কি কওকচোন চম্পক মোৰ মানুহজনৰ নাম চম্পক দুবাৰ চম্পক নেকি আৰে নহয় এবাৰহে চম্পক ঠিক আছে বাৰু চম্পক কি লিখে চম্পক বৰুৱা বয়স কিমান আৰু গাত কিবা বিশেষ চিন্তিন আছে নেকি আছে যদি কওক বয়স 35 আৰু গাত বিশেষ চিন্তিন নাই কিন্তু কপালত হেতা দাগ এটাহে আছে তাৰমানে মোৰ নিচিনা আপোনাৰ নিচিনা মানে সুফালে গালত মোৰো হেতা দাগ এটা আছে তাৰমানে আপোনাক মানুহজনে বহুত মৰম কৰে ন মোৰ নিচিনাকে হ'ব দিয়া ঠিক আছে আপোনাৰ মোবাইল নম্বৰটো দি যাওক মই খবৰ পালে আপোনাক জনাই দিম আৰু ফটোখন দি যাব দেই ইয়াত বাই আপোনাকো যদি এনেকুৱা বিশেষ কিবা ডাক চাক আছে আমাক কমেণ্ট কৰি জনাব ৰিপৰ্টটো লিখিব লাগিবই থানালৈ আহিছে থেংক ইউ ফৰ ৱাচিং